वेलकाम बैक टू माई चेनेल और आज मैं आसो नलबारी राखत आज आहिब बलिउडर ड्रीम गार्ल हेमा मालिनी और आरम्भन स्थायी गेट है এইখন কোনো ৰাছৰ কাৰণে বনোৱা गेट নহয় আপোনালোকে চক মানুহ আহি আছে গৈ আছে লাখ লাখ মানুহ আজি হ'ব আৰু এইফালে আছে আমাৰ অসমৰ সম্পদ এশিঙীয়া গড় ইয়াত সুন্দৰকৈ স্থাপন কৰিছে ৰাজ সমিতিয়ে এইফালে আছে ৰাধা কৃষ্ণ চাওক আপোনালোকে এবাৰ ভাল পাব তে বলক তেনেহ'লে ভিতৰলৈ যাওঁ আৰু আমি ৰাছত কি আছে পুৰা দেখুৱাম হেমা মালিনীক দেখুৱাম আমাৰ মামা আহিব মামাক দেখুৱাম চব দেখুৱাই থাকিম বলক তেনেহ'লে ভিতৰলৈ গৈ থাকোঁ আৰু এয়া চাওক ওপৰৰ পিনে লাইট কেনেকুৱা কালাৰৰ লাইট নীলা ৰঙা হালধীয়া এই ৱাও বনাইছে কিছু কিন্তু অসমৰ সকলোতকৈ ডাঙৰ ৰাস হয় নলবাৰীত আৰু আজি নলবাৰী আজি মানুহৰ লানি নিচিঙা সোঁত বৈ আছে কিয় জানেনে আজি আহিব জীৱন্ত ৰাত উদ্বোধন কৰিব ড্ৰিম গাৰ্ল হেমা মালিনী বলিউডৰ অভিনেত্ৰী ড্ৰিম গাৰ্ল হেমা মালিনীক চাবলৈ এইদৰে ৰৈ আছে মানুহ আমিও ৰৈ আছোঁ ইয়াৰ পৰা পূৰা দেখুৱাই দিম আপোনালোকক হেমা মালিনীক চাই থাকক ভিডিঅ' হেমা মালিনীক চাব বঢ়িয়া আমিও আছোঁ দিয়ক ঠিক আছে হেমা মালিনী আৰু আহিব এইটো ৰাস্তাৰে এনেকৈ চিকিউৰিটি দি আহিছে চাওক আপোনালোকে এনেকৈ আহি আছে দেখুৱাই আছোঁ আপোনালোকক শেষলৈকে চাব আপোনালোকে আমাৰ ড্ৰিম গাৰ্ল হেমা মালিনী আহিছে দেখা পাব অলপ ৰক এয়া আহি গৈছে আমাৰ ড্ৰিম গাৰ্ল হেমা মালিনী এই চাওক এয়া দেখা পাইছে মেম এয়া আমাৰ ড্ৰিম গাৰ্ল হেমা মালিনী বাইদেউ চাওক ড্ৰিম গাৰ্ল হেমা মালিনী চাওক আহি আছে এনেকৈ মেম ভিনটেজ কাৰ্ডত আহিছে চাওক মেম লাইন বৈ আছে চাওক এনেকুৱা এটা লাইন হৈছে আপোনালোকে চাওক হাজাৰ মানুহ হেমা মালিনীৰ পিছে আহি আছে এবাৰ দেখুৱাই দিছোঁ চাওক লাখ মানুহ এয়া মামাও আহিছে চাওক আপোনালোকে এয়া মানুহ লাখে মানুহ আজি হেমা মালিনী ড্ৰিম গাৰ্লৰ পিছে এনেকুৱা মানুহ জীৱনত দেখা নাছিলোঁ নলবাৰীৰ ৰাস এইবাৰ বিশেষ এক বুলি ক'ব লাগিব চাওক আপোনালোকে লাখে মানুহ আহি আছে এইপিনে চাওক চাওক ঠেলা হেঁচা চাওকচোন হেমা মালিনী বাইদেউৰ পিছে আমিও আহিছোঁ এইখন গানতে আহিছোঁ হেমা মালিনী বাইদেউ চাওক আপোনালোকে চাওক আৰু এনেকৈ আমিও ৰৈ আছোঁ জামৰ মাজত হেমা মালিনীক চাবলৈ আহি চাওক মানুহে যাব দিয়া নাই জুবিন দা আৰু বেছি এনেকৈ আধা ঘণ্টামান এই জামত গুচি আছোঁ तो मैं स्पेशली हेमा मालिनी
নলবাৰীৰ ৰাসত আহি মই লৈছোঁ লাচিত বৰফুকন। কিয় লৈছোঁ জানেনে? 400 বছৰীয়া লাচিত বৰফুকন দিৱস পালন কৰি আছে আমাৰ অসমত। 19 তাৰিখে ৰচনা প্ৰতিযোগিতা হ'ব, আমিও লিখিব লাগিব ৰচনা। সেইকাৰণে মই লাচিত বৰফুকন কিতাপখন এই বুক ফেয়াৰ ৰাসৰ বুক ফেয়াৰৰ পৰা গ্ৰন্থমেলাৰ পৰা এই কিতাপখন লৈছোঁ। কেনে আমাৰ লাচিত ইতিহাস আছে 400 বছৰীয়া মোগলক কাটি পেলাইছে। চৰিয়ে অমৃত বিলাই আছে নলবাৰীৰ ৰাসত। যিমানখিনি দেখুৱাম বুলি ভাবিছিলোঁ সিমানখিনি দেখুৱাব নোৱাৰিলোঁ। ইমান মানুহ হৈছে, লাখ লাখ মানুহ, কেমেৰা উলিয়াব নোৱাৰি। হেমা মালিনীয়ে গোটেই আজি দুনিয়াখন হেমা মালিনী কৰি পেলাইছে। কি কৰিব, জিলাপি কিনি আনিলোঁ। এতিয়া যাওঁ আৰু ঘৰলৈ। বাই বাই, গুড নাইট।